মানুহ দেখা নাই নেকি কি কৈ দেখা এই মানুহ থাকবে কেমন হতো নেকি মানুহ কথা থাকবে কথা কাম কৈ দেখা Oh, no, 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 no. এই খোজকাঢ়ি চলি পুলি লৈ পেলাই একেবাৰে আহা বৰ দিগদাৰ দে মই কেনে কৈছিলা এই নিজেও ল'ব নোৱাৰা চলি হে মই কি চলি পুলি লৈ আহা বৰ দিগদাৰ ৰং দিয়া হৈছে নে নাই দে 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 এই আমাৰ এওঁৰ মাকৰ ঘৰত গৈছিলো এই চলি পুলি ল'বে যদি নৰ নানবি মই সদায় চলি লৈ থাকিব নোৱাৰো বাপ কিমান ভাগৰ লাগে মই এক হাততে ধৰিম নে চলি হেল দে হ'ব দে হ'ব দে ভাগৰ লাগিছে এই সৰ্বনা কি ভাগৰ লাগছে নেকি এ হ লো তোমাৰ মানে ভেদা এটা এটা থাকে নেকি এই লো লো চিয়া চলি এনেকে থাকা নেকি লো বাপ মই কেনেকে হাত পাত বিহাই গৈছে ধৰো হে চলি ল'ব নোৱাৰা পেক আহি আছে চলি ল'ব নোৱাৰা ৰাস্তাটো পেক থাকে মন্দিৰকে যাওঁ আমি শুনছা না তুমি গোটেই এক লবাই নোৱাৰা নেকি মোৰ ভাগৰ কিমান ৰ'দ মুখত আহি আছো এ হ'ব লে লে দি এ পালো আহি মন্দিৰ হাজিৰা দিনে পালো পালো বুলি কৈ লৈ এই মন্দিৰ পালো আহি নহয় বেটাৰী গাড়ী এখন সেইটো নাই মন্দিৰ পালোৱে নহয় আমি মন্দিৰ পালোৱে আৰু যা এটা হাঁহ কৈছে মই নাযাওঁ যা হাঁহ এটা কৈছে এ হেৰি কৰা কি এ ভাল লাগছে আজি এটা ফটো মাৰা মন্দিৰতো আহিছো নেকি হে নে মোটো দিয়ে মাৰো মোটো দিয়ে মাৰো দে তোমাৰতো ভাল এ নহয় মোটো দি মাৰো দে এ কালি কথা নুশুনে নেকি তুমি মোৰটো দি মাৰ মোৰটো কেমেৰা বঢ়িয়া তোমাৰ কেমেৰা দেখো এইখন দেখো ফাটি গৈছে একা কেমেৰাটো ফাটছি কেমেৰাটো ভাল আছে নহয় কেমেৰা ভালো থাকে এই আকৌ ডিসপ্লেখন জানে নে নাজানে ভূতটো ডিসপ্লেখন গৈছে এইখন দেখত থাকিবলৈ কি ভূত হৈ আছে আজিকালি ভূত হৈ থাকিলে কাম নাই চেলফি মাৰ সেলফি মারবি মাইনা এখানে যাও মাইনা এখানে যাও এই এখানে থাক তুমি কই গলে কে জায়গা পেলাছা ক্যামেরা দে আইছো আর মুখ দিকে জানি কি দিবে ধরে পড়ছি মাইনা দিদি হালকা ফেলে দি ফেলে বঢ়িয়া দেই দে এইফালে চাবি এ কাম কৰে ৰাস্তা মানুহ মুখা দেখা নাই নেকি কি কৈ থাকা এখন মানুহ থাকবে কথা কাম কৈ দেখা
দুনিয়া কথা জানে না মানুহ থাকবো ইমান মহা মানুহ আছে কিনো কাজে ৰাস্তা পথে এইবিলাক কৰা কোনো নাই দে কোনো নাই দে মই বেয়া পাওঁ এইবিলাক কথা ফটো উঠা এই ঘৰতো নৰি চলি আগত হে চলি আগত নৰলেও নাই এইবিলাক ৰাস্তা ঘাটে কৰা নেকি তুমি এইবিলাক ইফালে দিকে যদি ভাড়া পৰা মুদি বিচাৰা কাৰ শুনে এই বাহিৰত আজি হে চাইছো আজি ভাল লগা হৈছে কাৰণে হে চাইছো দুটা ফটো তোমালোকৰ আমি নাই ফেলে চাও চলি ফোন মাৰি দিম কথা গিলা এই ক চলি এখন চলি জন্ম দিছ আফল মাৰবলে হে কথা গিলা কেন শুনে এই সেলফি দিনে কি কৰিবি আজি পে আৰু এই এংকা আহিব নৰ আমি দুটা আহি মাৰে মই আহিব নৰ আৰু ঘৰত শুই দে উঠ উঠ পৰকে খা মানুহ আহি আছে তুমি কিবা বেলেগ ধৰণৰ মানুহ দেই জানো মোৰ দিনটো দেখাই নাপায় ঘৰত বঢ়িয়া হৈছে হ'ব দে বঢ়িয়া হৈছে দেশৰ এখন কি ধুনীয়া হৈছে আমি তোমাৰ আজি ঘৰত ভূতটো লগা আছে মই ক'লা নহয় না ক'লা হলি আৰু ভূধন লগা হ'ব ক'লা মানুহ হ'বই এনেকুৱা অলপ ষ্টাইল কৰি অহা কথা নাজানা ধুনীয়াৰ ভূতটো হৈ থকা দে ষ্টাইল কৰি মানুহ খেদাই দে ষ্টাইল কৰি ধুনীয়া কথা ক'বই না ভৰিব চেণ্ডেল হ'বই তো আকৌ পিন্ধি আহিছোঁ ষ্টাইলৰ কথা ক'বই নোৱাৰে দে দে মানুহ খেদাই দিলা ক'লা মানুহৰ কথা আৰু কালি আহিম বুলি কৈ কিন্তু আহাই নাই দেখোন যা যো যাই ৰাখো যো খোলা কি লাইন বহি আছো এইফালে আছে এইফালে আমি হেৰি গৈছিলো শেৱালিহঁতৰ বাপেকৰ ঘৰলে মানে এই মাকৰ ঘৰলে বুজি পাইছ আমিও এই ৰিয়াৰ ঘৰত গৈছিলো এই মুমিয়া ঘাটৰ ঘৰত গৈছিলো মানে এইটো দাদা নাম খোলা তই এইফালে আছো ৰিয়া 2 বছৰ হ'ল ঘৰত যাৱাই নাছিলো এক ৰাতি থাকি আহিলো আৰু আমাৰ এখেতৰ লগত চিনাকি হোৱাই নাই নহয় এখেতৰ নাম শ্ৰী মহন্ত নমস্কাৰ নমস্কাৰ হবালি ময়ো আমাৰ তাকে গৈছিলোঁ এখেতে মোৰ স্বামী কোলাশাল কিন্তু তোমাৰ ছোৱালীকেইটাৰ নাম কি ৰাখিলা মাইনাজনীৰ নাম জোনালী নাম হয় না নমস্কাৰ দি কোৱা তোমাৰ নামটো নমস্কাৰ মোৰ নাম শ্ৰী জোনালী ৰাজকৌৰী মই কবিচুবা প্ৰাথমিক বিদ্যালয়ত পঢ়োঁ মই 2য় শ্ৰেণীত মোৰ ৰোল নম্বৰ 3 নমস্কাৰ দিয়া নমস্কাৰ মোৰ নাম শ্ৰী জ্যোতিমা ৰাজকৌৰী মই অংগনবাদী প্ৰাথমিক বিদ্যালয়ত পঢ়ি আছো নামটো কোৱা তোমাৰ Hello, my name is Farida Fidus Khan. I reading class 1. My school name NFA NFR English School. नमस्ते, मेरा नाम पायल खान. मैं NFA NFR हिंदी स्कूल में पढ़ाई कर रही हूँ. হয় বাইদেউ মই নৱম শ্ৰেণীত পঢ়ি আছোঁ NFR স্কুল এছামিজ স্কুলত পঢ়ি আছোঁ মোৰ নাম ফাতেমা ফিৰোজ খান এই ভোলা এই তিনি মানুহৰ কথা ওলবা ধৰলি নদীৰ পানী ববা দেই কথাতে গতিকে শুন এই বকিয়ে থাকবো তইও যা ময়ো যাওঁ বোলা হয় দে পিছে এই কি বুলি কয় পিছত আহিবিছোঁ দে পিছত লগ হ'ম যা পিছে তই যাই থাক মই যাই থাকোঁ যাবি যা যাই থাকোঁ যো তাৰ পিছে হালে আমি উঠি যাওঁ
ইয়াৰা ভৰিয়া ধুৱাই দিছো হে শুনচোন শুনচোন কি মাতিলে কথা নুশুনাই দেখোন তুমি কি হ'ল এটা কাম কৰ কাপোৰখিনি খুলি সেই গৰুকেইটা লৈ যাম ৰ কেতিয়া কাপোৰ খুলবে আহি পাইছো হে মই কি ৰাস্তা কাপোৰ সতি আনি তই আহ পইচা নেকি দুটা ৰলি ৰবা তাই কি ঘৰত দেখা নাই নেকি আহি ৰবে গৰু আন ছাগলী আন কি গৰু আন ছাগলী আন কোন আনবি যা মই আনিম যা মই আনিম দে নেকি লৈ আহিবি একেলগে ৰ'দত পাইছো যি কৰা কৰি থাক মই কি এই ৰকম ৰ'দ মাৰি থাকিলে মানুহ বেছি দিন নাথাকে এই ৰকম ৰ'দ মাৰিলে মানুহ বেছি দিন নাথাকে এই পানী এগিলাচ দি দিছো এই এক কাপ চাহ বনাও তোমাৰ দেখোন বাহিৰতে বহি আছা এই বাহিৰতে বহি আছো নাই নেকি আছে পিছে ঘৰৰ পৰা নে কি ঘৰৰ পৰা আহিছো যোৱা শেৱালি ক'ত পিছে দেখা নাই যে এই তাই এই ঘৰৰ ভিতৰত এই এতিয়া আমি আহিলো আহি তাৰপিছত মানে কাপোৰ খুলিবই পোৱা নাই কৈছে আৰু গৰুকেইটা লৈ আহ এই ছাগলী লৈ আহ পাণ পাৰি লৈ আহ এই দোকানত যাব লাগে চলিকেইটাই খাবে একো নাই এই বহুত কথা কি বা জীয়া ঘটালি কি জীয়া ঘটালি নে মোৰলে বিয়া হোৱাৰ পিছতহে এনেকুৱা হ'ল নে কিবা গঢ়ৰহে তো এই আগত সেনেকুৱা আছিল নেকি আগত তাই তেনেকুৱা নাছিল নহয় ইমান ভাল ছোৱালী আছিল এতিয়াহে দেখো একে পেং 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 এই একে থাকিব আৰু পেং পেঙে ৰাখে কিবা ঘটি আছে তোমালোকৰ এতিয়া মাজত সেই চাহ কাপ আনবে দিলো এতিয়ালৈ নাই এই পানী এগিলা দি বুলি ক'লো এতিয়ালৈ নাই হয় দিয়াচোন তাইও আহিয়ে পাইছে ভাগৰ লাগিছে চাগে এই ভাগৰ লাগছি মানে হালি হালি কি হ'ল এই একো নাই চাই দিনা চিলি মেলিছে আটা বছৰ একো নাই চাই আপুনি কেতিয়া আহি পঢ়িছো আজোৱাইৰ লগত অলপ কথা পাতিলো কি কৰি আছানো ভিতৰত আছো ভিতৰে আহি পাইছো মাত্ৰ আহিলে কাপোৰ খুলি খুলি কাৰণে আৰু ভিতৰত অলপ টেনচন দি অলপ হাৱা লৈছো তই মাকৰ ঘৰত দিছিলি বোলে 2 বছৰৰ পিছত লৈ গৈছে হয় নেকি 2 বছৰৰ পিছত গেলিওতো গেছি নেকি সেইটো হয় এই সদায় মাকৰ ঘৰত যাই থকা বিয়া হোৱাতে ইমান দিন হৈছে হয় বিয়া হবে যিমান দিন হ'লে 12 বছৰে হ'ল সেই বুলি আৰু 12 বছৰৰ ভিতৰত যায় থাকিম ঘৰত চলি পলি এৰি থৈ যাওঁ গৰু ছাগলী আছে মুৰ্গী আছে আমাৰ এওঁ বহুত বেলেগে গম পাইছে না নাই বাকী মুনি দেখা নাই সেইবিলাকক দেখা নাই তিৰি মুনিৰ কথা এই ৰাজ্যৰ কিলা নকবি তিৰিৰ কথা ওলাই বেলেগে আৰু ৰাজ্যৰ তিৰি মুনিৰ কথা নকবি কিয় নকবে লাজ পইচা কব হ'ব দিয়া পেকে থাকো ঘৰটো হ'ব দিয়া মনে মনে থাকাচোন মনে মনে এই একাপ চাহ বনাই দি আৰু মোলৈ একাপ বনাবি এই 2 কাপ চাহ বনাই দিবি অলপ দেৰি নকৰিবি এই মই ছাগলী পাওঁ ভিতৰত আছে তালাটো চাহ লাগিয়ে থাকে দিনত দিনটো 2 কাপ চাহ পৰকটা বনাইলে মই এই গৰু পাওঁ ধন্যবাদ বন্ধু বান্ধৱীসকল অহা খণ্ডত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ ধন্যবাদ যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰক লাইক কৰক কেনেকুৱা লাগিছে এইটো কমেণ্ট আকাৰে জনাওক আৰু শ্বেয়াৰ কৰিবলৈ একেবাৰে নপাহৰিব নেক্সট ভিডিঅ'ত আকৌ লগ পাম এইটো বস্তু যদি ধৰা পেলাই ঠাণ্ডা কোনোবাই লৈ যায় কি হ'ব আগৰ কাৰণে পইচা দি পেলাই কোনে আনিব মই আনিম এইবিলাক বস্তু তাৰমানে গুৰুত্ব নাই এইটো বস্তু এতিয়াও আকৌ এইটো বান্ধিলি আকৌ চলা হৈ আছে টাইম পোৱা নাই কাৰণে দিয়া নাই এইবিলাক কথা তলিয়া কাম বন হোৱা 3 মাহ নোহোৱা চলি দৰে ঘূৰি ফুৰি থকা বন্ধ আৰু তোমাৰ বেলেগ কাম নাছিল মই কি কথা শুনা কৈ আহিলা তোৰ কিনো হলি কি হলি তাৰপিছত নগেনা তিৰি ভাগ কৰা হয় কোন নগেনা তিৰি মোৰ তাবে এখন অপালে কি তই কোন নগেনা তিৰি কথা কৈছ তিৰি কি হৈছে তিৰি কথা কৈছ বেছি কথা নকবি পেট পেট না কি বেছি শুনছা
ইমান অৰণ্যত থাকে কি দি ভাল পাবা যায় কাৰে কাৰ তই বুজি নাপায় কথা এইটো কোন গম পাইছে না নাই তই এটা তোৰ কাৰণে চাবি না এইবোৰতে গম পাবি না ইমান অনুগা ফাটি থাকো গম পাইছা কোন হৰেন্দ্ৰ তোৰ নিচিনা নহয় মই গম পাইছা কোন হৰেন্দ্ৰ চিনি পোৱা নাই আজিলৈকে অ মোৰ কথাটো এনে উলিয়াইছ ঠিক আছে মই নাই যে মানুহটো বেছি পেটা গম পাইছো তোৰ কথা ওলাই যাব লগা চব কথা